শিকা মোৰ নাম শ্ৰী দময়ন্তী ৰাভা গাঁও মাদাং আজি মই সামাজিক হিচাপে কাম কৰি যোৱাৰ বিনিময় আজি ৰাইজৰ পৰা বা হেৰিৰ পৰা পাইছোঁ সেয়ে মোৰ কাম কৰাৰ সম্পদ তিনিটা ধৰ এতিয়া চোতাল ঘৰ সাৰোঁ কাঁহী মাতোঁ আৰু এতিয়া ফুলও পুহিছোঁ এনেকৈ ঘৰৰ বাৰীৰ জাবৰ জেং সিমাখান চাফা কৰোঁ সেয়ে কাম মই দিনটাত পাৰ কৰাখিনি মোৰ বয়স 80 বছৰ হৈছে এতিয়া এই আগৰ মোৰ যিখিনি কাম চলি আছিল কিতাপ পঢ়িছিলোঁ কিবা বহুত কৰিছিলোঁ সেইগিলা হেৰাই গ'ল মোৰ বহুত দুখ হৈ ৰহি গ'ল ঘৰখন মই ভাল কৰি ৰাখিব নোৱাৰিলোঁ থৈ যাব নোৱাৰিলোঁ এই জীৱনত সেয়ে মোৰ আশা চিৰদিনলৈকে ৰহি গ'ল এতিয়া বৰ্তমান মই আলু খেতি কৰোঁ আৰু লাই মূলা কিবা কয় লফা আৰু তাৰ মাজতে আমি কৰোঁ যে এই বাৰিষাৰখিনিত ধান ৰুওঁ মাটি মোৰ মাত্ৰ 1 বিঘা মাটি তাকে 2টা চৌ কৰোঁ বৰ্তমান চলি আছোঁ নেকি গোবৰ সাৰ কৰোঁ সাৰ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ সেয়ে আমাৰ খেতিৰ সঁজুলি ইয়ান বৰ্তমান কাম কৰি ভাল পাই আছোঁ কিন্তু মই কাম নকৰিলেও হয় তথাপিও মোৰ মন ভাল লগাৰ কাৰণে কৰি আছোঁ আৰু কিবা অসুখ বিসুখো মোৰ এতিয়া ক্ষতি কৰিব পৰা নাই এতিয়া কিন্তু অলপ চলপ ভাগৰ লাগে তথাপিও মই সেইকাৰণে ভাগৰ লগাটা মই নাভাবোঁ